নমস্কাৰ বন্ধুসকল কি খবৰ মই ৰাজ আপোনালোকৰ মাজত আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅলৈ বন্ধুসকল আজি আমি কথা পাতিম YouTube ৱেবছাইটটোৰ বিষয়ে YouTubeটো কোনে সৃষ্টি কৰিছিল বা কোনে বনাইছিল YouTubeৰ প্ৰথমটো ভিডিঅ' কি আপলোড আছিল আৰু কোনে কৰিছিল তেনেহলে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল ইউটিউবত প্ৰথমটো ভিডিঅ' আপলোড হৈছিল মি এটা জো নামেৰে যিটো ভিডিঅ' মাত্ৰ 19 ছেকেণ্ডৰ ভিডিঅ' আছিল মই এবাৰ ক্লিপটো আপোনালোকক দেখাই দিছো চাই লওক গাইস মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো কাৰণ মোৰ এই ভিডিঅ'টো মই দেখাব নোৱাৰিম কাৰণ মোৰ ভিডিঅ'টো দেখুৱালে মানে কপিৰাইট ক্লেম লাগি যাব আপোনালোকে ইউটিউবত গৈ কিনে এবাৰ হু ইজ দা ফাৰ্ষ্ট ইউটিউব ব্লগাৰ বুলি সাৰ্চ কৰি চাব ভিডিঅ'টো পাই যাব এয়া আছিল ইউটিউবত প্ৰথম আপলোড হোৱা ব্লগ ভিডিঅ' যেটো মি এটা জো নামেৰে 19 ছেকেণ্ডৰ এতিয়া আহো নেক্সট কোৱেশ্চন যি ইউটিউব ৱেবছাইটটো কোনে সৃষ্টি কৰিছিল বা কোনে বনাইছিল ইউটিউব ৱেবছাইটটো তিনিজন বন্ধুৱে বনাইছিল লগ লাগি বনাইছিল যেটো জাভেদ কৰিম ষ্টিভ সেন আৰু সেড হাৰ্লি নামৰ তিনিজন বন্ধুৱে ইউটিউব ৱেবছাইটটো 2005 চনত বনাইছিল আৰু এতিয়া 2006 চনত গুগলে 1.65 আমেৰিকান ডলাৰত তেওঁলোক তিনিজনৰ পৰা ইউটিউব ৱেবছাইটটো কিনি ললে বৰ্তমান ইউটিউব ৱেবছাইটটো গুগলে চলাই আছে তেনেহলে বন্ধুসকল আজিলৈ ইমানখিনি ইনফৰমেশনৰ ভিডিঅ' আছিল যদি ভাল পালে লাইক কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বন্ধুসকল মই আজি কেনেকুৱা জায়গাত ভিডিঅ' বনাই আছো আপোনালোকে ভাবিছে ন এবাৰ আপোনালোকক জায়গাটোৰ সিনেমেটিক শ্বট দুটামান দেখাও खत्म बाय बाय टाटा